সৰু আছিলোঁ আমি পক্ষী বাৰ্ডছৰ লগত খেলিছিলোঁ। তেনেকুৱা খেলিছিলোঁ কিবা আপোনাৰ চাউল আনো তাত আমি দি থাকোঁ আৰু বহুত নানা ৰকমৰ বাৰ্ড চায় তাৰ লগতে আৰু দেখি পেলাই ভাল পাওঁ আৰু। আপোনালোকে সৰুতে দেখা চৰাই আজিকালি ধৰক কিছুমান নাইকিয়া হৈছে নেকি বাৰু? হৈছে, বহুত নাইকিয়া। ধৰক আপুনি নামটো নাজানো, বহুত নাইকিয়া হৈছে আৰু এইটো প্ৰটেক্ট কৰিব লাগে। প্ৰটেক্ট নকৰিলে অলপ মেনিছ হৈ যায়। সেইকাৰণে আমি এই যে চৰাই প্ৰটেক্ট কৰিবলৈ একচুৱেলি তেওঁবিলাকে খানা নাপায় আৰু থাকিবলৈ জেগা নাপায়। আমাৰ যে জংঘল কাটি দিলে, মই এটা এডভাইচ দিম আপোনাবিলাকক, বোলে য'ত জংঘল আছে আপোনাৰ ঘৰত বহুত বনস্পতি আছে, তাত এটা মাটকা লগাই দিব লাগে। মাটকাটো 40 ডিগ্ৰীত কৰি দিব লাগে। যেতিয়া পক্ষী তাত দানা দি দিব লাগে, পক্ষীয়ে যেতিয়া তাত ঘৰ বি বনাব আৰু খানা বি খাব। এইটো কৰিলে পক্ষীৰ প্ৰটেকশ্যন হ'ব আৰু নানা ৰকমৰ পক্ষী আহি পেলাই ইয়াতে নিজৰ ফেমিলি পালিব পাৰে। ধন্যবাদ ছাৰ। ছাৰ এটা খুব সুন্দৰ লোকেল ছাৰ। হয় হয়, ধৰক আপুনি সৰুতে যিবোৰ চৰাই দেখিছিল, তো কিছুমান চৰাই আজিকালি নাইকিয়া হৈছে, লাইক এনেকুৱা কিছুমান চৰাই আছে নেকি যিবোৰ আপোনালোকে আজিকালি নেদেখাই হ'ল? চৰাই চিৰিকটি কোনেনো ভাল নাপায়। জীৱ জগতৰ ভিতৰত মানুহে চৰাই চিৰিকটিক খুব ভাল পায়, মৰম কৰে আৰু বিশেষকৈ এই সংসাৰত জীৱ জগত তৰ্তীৰ্ণ গছ লতাৰ মাজত চৰাই চিৰিকটি অবিহনে হয়তো প্ৰাকৃতিক সৌন্দৰ্যতাই হয়তো মানুহৰ জীৱনত নাথাকিলহেঁতেন। মই বৰ বিশেষ দূৰলৈ নগৈ বিশেষকৈ মই এটা কথাই ক'ম, মই খুব ভাল পাওঁ চৰাই চিৰিকটি। এতিয়া মোৰ ঘৰখনৰ আশে পাশে, মই এতিয়া বোকাহাটৰ কলাখোৱা গাঁৱৰ আশে পাশে যিবিলাক ঘৰ দুৱাৰ আছে, সেইবিলাক ঘৰ দুৱাৰত গছ গছনি তেনেকুৱা এতিয়া তেনেকৈ নাই। কিন্তু মই ভাবিছোঁ, অনুভৱ কৰোঁ, মোৰ কেতিয়াবা সেইফালে মই আপোনালোকে গ'লে কেতিয়াবা দেখিব, কেতিয়াবা ইয়াৰ পৰা উৰি গৈ ধনেশ পক্ষী, কাজিৰঙাৰ পৰা গৈ ধনেশ পক্ষী তাত মোৰ কঁঠাল গছ, অকণমান বাৰীখন মানে জংঘল টাইপ, ঘৰটো হয়তো অকণমান ভিতৰত থকা নিচিনা লাগে। সন্মুখত ৰাস্তাৰ কাষত 2-এজোপা গছ ৰাখি থৈছোঁ, তাতে তুনি চৰাই জাতীয় সৰু আগৰ এই চৰাইবিলাক এতিয়া বিলুপ্ত হৈ গ'ল। মই জোপোহা কৰি ৰাখি থৈ দিছোঁ, তাত গৈ পেলাই কেতিয়াবা তেওঁলোকে দিনভৰ য'ত ত'ত চৰে, সন্ধিয়া হোৱাৰ লগে লগে কিলিলে কালালা কৰি পেলাই গছজোপাত, এয়াই মোৰ যেন ঘৰ, গছজোপাক ডিমাণ্ড কৰি তেওঁলোকে আমাকো থাকিবলৈ দিয়া ডেউকা কোবাই তেওঁলোকে তাত ৰাতিটো বসবাস কৰি পুনৰ ৰাতিপুৱা ওলাই যায়। ঠিক তেনেধৰণে সকলোৱে যদি চিন্তা চৰ্চা কৰে, নিজৰ ঘৰখনৰ চাৰিওফালে থকা আহল বহল যদি ঘৰ দুৱাৰ বা মাটি আছে, তাত 2-এজোপা গছ গছনি, বৰ ডাঙৰ গছ নালাগে, সৰু সুৰা গছ গছনিও যদি লগাই পেলাই সেই পক্ষীবিলাকক সংৰক্ষণ কৰাৰ, থাকিবলৈ সুবিধা দিয়াৰ চিন্তা চৰ্চা কৰে, মই ভাবোঁ কিছুমান আমাৰ আগত গাঁওবিলাকত পোৱা যেনেকৈ শালিকা চৰাই, তুনি চৰাই, এনেকুৱা চৰাইবিলাক ইতিমধ্যে নাইকিয়া হৈ গৈছে, তেওঁলোকৰ থাকিবলৈ বা গছ গছনি নাইকিয়া হৈ গৈছে। এইবিলাক মানুহে ভাঙি মেলি দিয়াৰ ফলতে সেইবিলাক হৈছে। আৰু বিশেষকৈ কাজিৰঙাখন এখন ৱৰ্ল্ড হেৰিটেজ প্লেচ। আমি কাজিৰঙাক লৈ গৌৰৱান্বিত আৰু আজি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কাজিৰঙাত পক্ষী সংৰক্ষণৰ যিটো পদক্ষেপ লৈছে, তাত আমি সকলোৱে গৌৰৱান্বিত আৰু সেইটোত সমৰ্থন জনাওঁ। ধন্যবাদ। Out into the national park and have had opportunities to see lots of wildlife. Like this is a bird festival. Yes. It's about birds, all those species. Like, what is your favorite bird and what do you like the most in birds? Well, the other day we were up in Majuli and we saw the common cranes, 8 common cranes on the banks of the Brahmaputra, and that was very exciting. Do you think that birds need some special conservation? Yes, they need the habitat protected. And so did you visit Kaziranga? You mentioned it earlier that you visited Kaziranga several times. Now, what's your favorite bird inside Kaziranga? Inside Kaziranga, the hornbills.
Hornbills. Thank you. What was your name, by the way? I'm called Peter John. Okay, it's quite a tough one. Go on. The question again, please. Like, what do you like about? Actually, we are from Assam University. We are doing master in ecology and environmental science. So we just like everything about science. Okay, that's nice to know. Okay, thank you. Yeah. আঁতৰি দিয়ক আগলৈ নাহিব এইটো মানুহ কি মানুহ সভাপতি ভাইটি দলে আদৰণি জনাইছে কাৰ্বি আংলং টিভি নিউজ দলামৰাৰ হৈ চলমন ইংলেণ্ড মাননীয় মন্ত্ৰী মহোদয়ে আদৰণি জনালে আৰু এইবাৰ আমি আমাৰ এই পঞ্চম কাজিৰঙা পক্ষী গণনা আৰু উৎসৱৰ দুৱাৰ মুকলি কৰিবলৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী দেৱকে অনুৰোধ জনাইছোঁ আয়তীসকলে এটি উৰুলি দিয়ক এজোলোকা উৰুলি দিলে ভাল হ'ব আয়তীসকলে আৰু এয়া পঞ্চম কাজিৰঙা পক্ষী গণনা দুৱাৰ মুকলি অনুষ্ঠানত এয়া নাৰিকল ভাঙি শুভ উদ্বোধন কৰিলে মাননীয় মন্ত্ৰী এয়া আমি পুনৰ এটি হাত চাপৰিৰে আমাৰ